এইটো BS6 হিমালয়ান দেখিব পাব ইয়াৰ মানে ইছ্যু এটা আহিছে লিকছিকবিলাক দেখিছে নহয় লিকছিক এখন ষ্টাৰ্ট নহয় মানে বেচিকলি এইটো প্ৰব্লেমত আহিছে এইটো মই এইটো দেখাইছোৱে জাষ্ট এইবিলাক লিকছিক আছে আৰু সেল্ফ মাৰিলে ষ্টাৰ্ট নহয় এই এয়াৰ ফিল্টাৰ বক্সৰ পৰা ধোৱা মাৰে এইটো চাব পাব এয়াৰ ফিল্টাৰ বক্সৰ পৰা ধোৱা আমাৰ সেল্ফটো মাৰি দেখাও ফিউল পাম্প চলিছে ইনজেক্টৰ চলিছে নে নাই সেইটো মই নাজানো ফিউল পাম্প কিন্তু চলিছে মই সেল্ফটো মাৰি দেখাও সেল্ফটো মাৰিলে চাব এইফালৰ পৰা অলপ ধোৱা ওলাব ষ্টাৰ্ট নহয় এখন মই স্পাৰ্ক প্লাগ হওক যি হওক এইবিলাক ষ্টাৰ্টিং ৰিলেটেড যি আছিলে মই এইবিলাক চালোঁ কিবা চেঞ্চৰ ৰিলেটেড কিবা ইছ্যু আছে নেকি মই চেক কৰিম চেক কৰাৰ পাছত আপোনালোকক মই জনাই আছোঁ আৰু কি হয় আৰু কিবা মাজত কিবা আছে নি চাই মই আপোনালোকক দেখাই আছোঁ হিমালয়ানখন মই গোটেইটোৱে চালোঁ চোৱাৰ পাছত আপোনাৰ এনেকুৱা হ'ল কাহিনীটো এইটো আপোনাৰ চক দি যদি মই চেল্ফ মাৰোঁ তেতিয়া চক দি চেল্ফ মাৰোঁতে আপোনাৰ বেক ফায়াৰ মানে জুই ওলাইছে চাইলেঞ্চাৰৰ পৰা বেক ফায়াৰ ফুটিছে গম পোৱা গ'ল যে এইবিলাক বেমাৰ এই ফুটা বেমাৰটো থাকিলে গম পাব মুঠতে ভেল্ভ চেল্ফ কিবা এটা হৈ আছে নহ'লে আপোনাৰ EFI গাড়ী থাকিলে এক্সেলেটাৰ টান খাই আছে বা চক হৈ আছে গাড়ীটো বেছি এতিয়া সেইবিলাক দেখিব পাব মানে তো মই তাৰপিছত মই খুলি চালোঁ খুলি চোৱাৰ পিছত দেখিলোঁ আপোনালোকক দেখাইছোঁ খুলি চোৱাৰ পিছত কি দেখিলোঁ মই এইটো খুলি চোৱাৰ পিছত দেখা গ'ল এইটো চাব এই ভেল্ভটো চাওক ভেল্ভটো দেখিছে এই ভেল্ভটো ডাং খাই আছে তাৰমানে এইটো বেণ্ড হ'ল ই যদি ইয়াৰ লগত ইয়াৰ নিচিনা আপোনাৰ গ্ৰুপত বহি থাকিলেহেঁতেন তেতিয়া আপোনাৰ কি হ'লেহেঁতেন এই কম্পিউটাৰ এইটো ডাং খাই নাথাকিলেহেঁতেন মানে এতিয়া খোলাৰ লগে লগে আপুনি দেখিব এইটো বেণ্ড আছে ওলাবলৈও কষ্ট হ'ব এইটো অলপ বেণ্ড থাকিলে কিন্তু এইটো ঠিকে আছে এই মালটো ডাং খাই আছে চাওক এইফালে ভালকৈ দেখিব এইটো ডাং খাই আছে ইয়াৰ পৰা কম্প্ৰেছাৰ লিক হৈ আছে কম্প্ৰেছাৰ লিক হ'লে EFI গাড়ী ষ্টাৰ্ট নহয় আমাৰ পালচাৰ গ্লেমাৰ যি হওক এই বেমাৰটো বেক ফায়াৰ মাৰিলে ইয়াতে বেমাৰটো ওলায় ইয়াৰ এইখন গতিকে হিমালয়ান হয় ন এইটো একেই চিষ্টেমটো একেই এতিয়া খোলা যাওক এই স্প্ৰিঙৰ লককেইটা খুলিব লাগিব খুলি দিয়াৰ পাছত এই লককেইটা খুলি দিয়াৰ লগে লগে ভেল্ভকেইটা আমি উলিয়াই দিব পাৰিম স্প্ৰিংটো আঁতৰাই দিব পাৰিম সাৱধানে খুলিব খোলাৰ প্ৰচেছটো আপোনালোকে জানেই আগৰ আমি যেনেকৈ এইবিলাক বাইকত খোলাৰ থাকিলে বেছি ভাল নহ'লে সাৱধান ৰিক্স থাকিলে ৰিক্স লৈ কাম কৰিব লাগিব এইটো ঠিক আছে মই এইখিনি খুলি আপোনালোকক দেখাইছোঁ কোনটো ভেল্ভ আপোনাৰ বেণ্ড হৈ আছে মই এইটো দেখাই আছোঁ ইয়াৰ লক লাগি থাকে এই লককেইটা লক হৈ থাকে লক হৈ থাকে আৰু এইটো উলিয়াব পৰা যায় এইটো চাই লকত দেখাবা লক এতিয়া ভালকৈ ধৰিবি দূৰ দিবি এইটো একেবাৰে খোলাব নাই ভালকৈ ধৰ itu bengkas na itu itu ada bengkas ada ane itu lock itu minta keluar dari kata kotor mana dari itu jadi minta ini itu bengkas dari itu bengkas jadi tahu balik lo tahu dong itu lah này đó lọc này vẫn lọc আৰু তাৰপিছত ওলালে লক ৱাছাৰ দি আছে চব ভালকৈ দিয়া হ'ব এইটো এতিয়া চলে মই স্প্ৰিং এইটো ভেল্ভ চাব এইটো বেণ্ড আছে এইটো ডাইৰেক্ট দেখা যায় এইটো বেণ্ড আছে ইয়াত থলে ধৰিব ভালকৈ আৰু এইটো ভেল্ভ অলপ জোৰ লাগিছে ওলাবলৈ বেছি জোৰ লাগিছে ওলাবলৈ ফোন চনটা লৈ লওক অলপ
সদায় 2 চাক দিলে ওলোৱা মাথা মাৰিব ওলাই গ'ল এইটো ভেলভটো বেন আছে এইটো বেন আছে এইটো বেন আছে আপোনাৰ ইনলেট ভেলভটো অলপ বেছি বেন ডাইৰেক্ট মেল খাই আছিলে যিটো মই দেখাইছিলোঁ এক্সজষ্ট ভেলভটো অকণমান বেন আছে যেনেকৈ যিটো গম পাইছে আৰু মই উলিয়াবলৈ কষ্ট যিটো হৈছে এইটো কাৰণে হৈছে এই দুটা ভেলভ চেঞ্জ হ'ব আৰু লগতে এই গ্ৰুপকেইটা গ্ৰেণ্ডিং হ'ব মানে এই গ্ৰুপকেইটা বহুতেই বেয়া হৈ গ'ল নতুন ভেলভ যেতিয়া চেঞ্জ কৰা হয় লগত গ্ৰুপকেইটা বনাই লোৱা হয় গ্ৰেণ্ডিং বুলি কয় তাক এইটো মই গ্ৰেণ্ডিঙত দি থৈ আহিম 1-1.5 ঘণ্টাৰ পাছত সিহঁতে মোক দি দিব নতুন ভেলভ দুটা কিনি লৈ গৈ সিহঁতক মই দি থৈ আহিব লাগিব তাৰ পাছত মই আনি ফিটিং কৰোঁতে মই দেখাই আছোঁ আৰু কি প্ৰচেছ আছে ইয়াৰ আপোনাৰ গাস্কেট চেঞ্জ হ'ব অইল চিলো চেঞ্জ হ'ব ইঞ্জিন অইলটো তাক মই সুধি ল'ম কেতিয়া চেঞ্জ কৰিছিলে কি কথা নহ'লেতো মই ইঞ্জিন অইলটো সদায় মই চেঞ্জেই কৰি দিওঁ ঠিক আছে এইবিলাক ফিটিং কৰা সময়ত আপোনালোকক মই দেখাই আছোঁ আপোনালোকে চাই যাব সাফাই হৈ আছে সাফাইটো বহুতেই দৰকাৰী এইটো ধুনীয়াকৈ পেট্ৰল দি ৱাছ কৰি দিয়াৰ পাছত শুকোৱাৰ পাছত মই ধুনীয়াকৈ প্ৰেছাৰৰ হাৱা দি ধুনীয়াকৈ চুককোণবিলাক চফা কৰি ল'ম চফা কৰি লোৱা ধুনীয়াকৈ চফা কৰিবা দেই এইখিনি যিবিলাক বস্তু আছে চুককোণবিলাক তেল মাৰি চফা কৰি দিবা ধুনীয়াকৈ এইটোকেইটা এইটো আপোনাৰ এক্সজষ্ট ভেলভ এক্সজষ্ট ভেলভ এইটো সৰু ভেলভটো যেটো আপোনাৰ সাইলেন্সাৰৰ ফালে থাকে এইটো এক্সজষ্ট ভেলভ ইয়াৰ দাম আপোনাৰ অৰিজিনেল এইটো আগৰকেইটাটো বেন হৈছিলে এইকেইটা পুৰণা এইকেইটা নতুন এইকেইটা মই গ্ৰেণ্ডিং কৰি আনি এতিয়া ধুই চুই মিলি থৈছোঁ ফিটিং কৰিম অলপ পাছত এইটো আপোনাৰ এক্সজষ্ট সাইডৰ ভেলভটো আপোনাৰ 483 তাৰ পাছত আপোনাৰ এইটো আহি গ'ল ডাঙৰ ভেলভ এইটো ইনলেট ভেলভ ইন এইটো আপোনাৰ 225 এইটো এই দুটা ভেলভ গুচি গ'ল তাৰ পাছত আহিলে আপোনাৰ ভেলভ অইল চিল ইয়াত আপোনাৰ সেটত আছে 200 টকা হেড ৰিপেয়াৰ কৰিলে ভেলভ অইল চিল এইবিলাক চেঞ্জ কৰি দিব লাগে তাৰ পাছত আপোনাৰ এইটো গেস্কেট অকল সিলিন্ডাৰ গেস্কেটটো এক্সট্ৰাকৈ নাপালোঁ হেড গেস্কেটটো এক্সট্ৰাকৈ নাপালোঁ অকল সিলিন্ডাৰ বেৰেল গেস্কেট কি আহিছে এইটো হেড গেস্কেট আৰু ব্লক গেস্কেট যিটো কয় এইটো সেটত আহিছে এইটো পৰাপক্ষত আপোনালোকে অৰিজিনেলে লগাব এইটো জিন্দগীত আপোনালোকে আফটাৰ মাৰ্কেটৰ মাথা নামাৰিব আফটাৰ মাৰ্কেট মাথা মাৰিলে লিক হোৱাৰ চান্সবিলাক বহুত বেছি থাকে এইটো আহি গ'ল অইল ফিল্টাৰ আপোনালোকে এটা কথা মন কৰিব এইটো আপোনাৰ অইল ফিল্টাৰ যিটো আমি মোবাইল ফিল্টাৰ বুলি কওঁ এইটো আপোনাৰ যিটো অকল মোবাইল ফিল্টাৰ সিংগলকৈ যিটো আহে সেইটো 99 এইটো আপোনাৰ লগত গেস্কেটটো আহিছে মই খুলি দেখাই আছোঁ এইটো অকল লগত গেস্কেটটো আহিছে এইটো আপোনাৰ অইল ফিল্টাৰৰ যিটো কেপ তাৰ কেপৰ গেস্কেটটো প্লাছ আপোনাৰ লগত আহিছে এইটো মোবাইল ফিল্টাৰটোৰ কষ্ট আপোনাৰ 99 সিংগলকৈ মোবাইল ফিল্টাৰো পায় মই কিটত আনিছোঁ কাহিনী আছে তাতো লিক চিকবিলাক নালাগে মানে 12 টকা নে 13 টকা এটা বেছি পৰিছে একো নাই জেনুইনত ভৰসা কৰিলেই হ'ল ৰয়েল এনফিল্ড হেডটো এতিয়া ফিটিং কৰিলোঁ এইফালে এতিয়া চাব পাব কোনো গেপ নাই কোনো ধৰণৰ গেপ নাই এইটো চাওক অইল চিল স্প্ৰিং চব সেটকৈ ফিটিং হৈ গ'ল ইয়াত কোনো এতিয়া লিক ধৰণৰ বস্তু নাই মানে মেল চেল খাই থকা নাই আগত যিটো দেখাইছিলোঁ সেইটো দেখিছিলে নহয় এই ডাঙৰ ভেলভটো এনেকৈ ইয়াৰ ওপৰত আছিলে মেল খাই গৈছিলে মানে বেণ্ড হৈ গৈছিলে এই দুটা ভেলভটো বদলি গ'ল এইটো কাটিং হৈ গ'ল ধুনীয়াকৈ গ্ৰুপ শ্ৰুপ কটাই মেলি এতিয়া ফিটিং কৰি দিলোঁ মই এতিয়া চেক কৰোঁ লিক আছেনে নাই মই এইটো এতিয়া সেইটোহে চেক কৰোঁ পেট্ৰলতকৈ পাতলা বস্তু ক'তো নাই পেট্ৰল অলপ ঢালি চাওঁ লিকটো হয়নে নহয় ঢালি চেক কৰোঁ লিক হৈছে নি মই ইয়াত পেট্ৰল ডাইৰেক্ট ঢালি দিলোঁ চাইলেন্সাৰটো যোনফালে সোমাই সেইফালে ইয়াৰ ভেলভটো থাকে এতিয়া এইফালেদি ওলাই আহিব যদি লিক আছে এই ভেলভটো দি ওলাই আহিব কাৰণ মই ইয়াত তেল ঢালিছোঁ এতিয়া তেল দেখি পাব এইটো তেল দেখি পাব ইয়াত মই তেলো ঢালিছোঁ এইফালেদি ওলাই আহিব লাগে যদি লিক থাকে তেতিয়া এইফালেদি তেলটো ওলাই আহিব কিন্তু ইয়াত এক চিকত লিক নাই মই এনেকৈ বেগাকৈ অলপ টাইম থৈ দিছোঁ এক চিকত লিক নাই মই এইখিনি তেল এতিয়া পেলাই দি এতিয়া মই ইনলেট ভেলভ চেক কৰিম এইটো ইনলেট ভেলভ যিটো আমাৰ বেণ্ড হৈছিলে দেখি পাইছিলোঁ যিটো মেল খাই আছিলে এইটো এতিয়া চেক কৰোঁ ইয়াত মই পেট্ৰল ঢালি দিলোঁ এইটো বেলেগ কোনোফালে ওলাই নিদিয়ে উল্টা কৰি দিলে এইফালে ওলাব যোনফালে তেল ভৰাইছোঁ এইফালে যদি ওলাই যায় তেতিয়া গম পাব
ইয়াৰ কম্প্ৰেছাৰ লিক আছে, কিন্তু এক্সিকোড লিক ইয়াতো নাই, এক্সিকোড লিক নাই, কাৰণ গ্ৰুপ চ্ৰুপ কটা ইয়াক বহোৱা হৈছে, পাৰফেক্টকৈ বহোৱা হৈছে ইয়াক। এতিয়া মই ধুনীয়াকৈ চাফ চিকুণ কৰি এইটো ইয়াক ফিটিং কৰি দিব পাৰোঁ। আপোনালোকে চাই যাব, তেতিয়াহে গম পাব কাহিনীবিলাক ক'ত কি থাকে, কোনে কেনেকৈ কামবিলাক কি প্ৰচেছত কৰে। চাফ চিকুণটো আগৰ কথা আৰু। ধুনীয়াকৈ ধুই চুই মেলি থৈ দিয়া হৈছে। গাস্কেটটোত মই আঠা লগাই ৰাখি দিছোঁ, গাস্কেটটোত মই আঠা লগাই ৰাখি দিছোঁ। গাস্কেটটো অলপ আঠাটো লগাই অলপ টাইম ৰাখি দিব লাগে, লগে লগে লগাই দিলে তোমাৰ একো কামটো নকৰে। অলপ দেৰি মই গাস্কেটটো লগাই ৰাখি দিছোঁ, চফা হৈ গ'ল। হেডটো আপোনাৰ ফিটিং আছে, বেল্ট চেল্ট অইল চিট যি আছে মই এইবিলাক ফিটিং কৰি থৈ দিছোঁ। এতিয়া জাষ্ট ব্লকৰ ওপৰত বহাব লাগে, বহাই টাইমিংটো ছেট কৰি, পিষ্টন টপতে আছে, টাইমিংটো ছেট কৰি মই বহাই এপিট চেপিট এডজাষ্ট কৰিম, আপোনালোকক দেখাম। এইবিলাক কাম চলি আছে কাৰণে অলপ দেৰি হৈ গৈছে। এইটো মই এতিয়া হেড গাস্কেটটো আঠা লগাই থৈ দিছিলোঁ, এতিয়া বহাই দিম ইয়াত। গুৰ পেপাৰ ধুনীয়াকৈ বহি যাব ই। সেইটোৱে দেখুৱা। এতিয়া টাইমিং চেণ্টাৰ এইফালৰ পৰা নি আৰামত, ইমান জোৰ জবস্তি কৰিব লাগিব কাহিনী নাই ইয়াত। এইটো বহি গ'ল। এতিয়া হেডটো দিবা। হেডটো এতিয়া কোনফালে বহিব, কেনেকৈ বহিব চাওক। এইটো এই মোৰটো এনেকৈ বহিব ন, কোনফালে বহিব তো দেখুৱা। প্লাগটো কোনফালে আছিলে, এইফালে আছিলে, এনেকৈ বহিব, এনেকৈ বহিব ন। গুড। এটা হাতেৰে জোৰটো মিলাব নোৱাৰি, বুজিছেনে ভাই। যদি বেলেগ ফালে খেলা এনেকুৱা হ'ব, ঘৰুৱা চিধাকৈ মোৱালে নে। এইটো দাঙি ধৰা, মই মিলাই আছোঁ। এইটো দাঙি ধৰা, এইটো দাঙি ধৰা, এইটো দাঙি ধৰা। যিবিলাক চেণ্টাৰ ফিচিং আছে সেইটো দাঙি ধৰা। এইটো এতিয়া ইয়াত দেখিছে নহয়, টপ পজিশ্যনত টিটো ইয়াত আছে, ইয়াৰ বাৰবিলাক ইয়াত আছে। মই ধুনীয়াকৈ এইটো সোমাই দিব লাগে। এইটোৱে টপ, পিষ্টন এতিয়া টপত আছে। এতিয়া মই কেমচপটো মিলাই দিলোঁ, টেনশ্যন আৰু টিপি দিলে ই অলপ এনেকুৱা হৈ যাব দেখা। এইটোৱে টপত আছে। এই নটটো ভৰাবলৈ অলপ দিগদাৰ হয়, চেচিছটো কোনে কোনে থাকেতো। এইটো আপুনি দি পিনে, এইটো আপোনাৰ পিলাৰ গেজ, এইটো দি আপুনি এইটো জুখিব লাগিব। এতিয়া মই এইটো জুখিলোঁ, নহ'লে ইয়াৰ RPM ছেট নহয়, আপোনাৰ ৰানিঙত বন্ধ হৈ যাব বা RPM হাই হৈ যাব, তেনেকুৱা ধৰণৰ বেমাৰবিলাক পাই থাকিব। এতিয়া মই ক্লিয়াৰেঞ্চটো ছেট কৰিম, দেখাওক। এইটো টাইট হৈ গ'ল, এইটো উলিয়াই দিলোঁ, ইমানটো প্লে গম পোৱা গৈছে। এতিয়া আপোনাৰ সেইটো হৈ গ'ল, এইটো লাগে, এইটো ঠিক তেনেকৈ ক্লিয়াৰেঞ্চ দি আপোনাৰ ঠিক নাথাকে। এইটো আপোনাৰ বিশেষকৈ কম্প্ৰেছাৰ বুলি কওঁ আমি, কম্প্ৰেছাৰ ছেটিং বুলি কওঁ। এইটো মানুহে এনেই কয় টিক টিক নয়েজ, আমুক নয়েজ তামুক নয়েজ। টিক টিক নয়েজ ওলোৱাৰ আগত আপোনাৰ বাইকখনৰ RPM বেয়া হৈ যাব, তেতিয়া গম পাব টিপিত লুজ ঢিলা টাইট কৰিবলগীয়া কিবা কাহিনী হৈছে। এতিয়া মই টিপিটো ফুল টাইট কৰি দিওঁ, যিহেতু জোখটো লৈ লোৱা হ'ল।
ফুল টাইট দি দিয়া হ'ল আৰু অলপ দিওঁ টাইট ফুল টাইট হৈ গ'ল আমাৰ এইটো ক্লিয়াৰেঞ্চটো উলিয়াই দিব পাৰোঁ ইয়াৰ ক্লিয়াৰেঞ্চটো চেম আছে বাকী হৈ গ'ল এতিয়া মই প্লাগ লগাই টেংকি লগাই আপোনালোকক ষ্টাৰ্ট কৰি দেখাওঁ ষ্টাৰ্টটো হয় মানে ফিটিং কৰিলোঁ ষ্টাৰ্ট দিবলৈ ফিটিং কৰিলোঁ চাইলেঞ্চাৰ কৰি থোৱা আছে আপোনাৰ মই কিবা ফুল টাইট হৈ গ'লে ঠিকে আছে কাৰেঞ্চাৰ লগালোঁ টেংকি লগালোঁ কানেকশ্যন লগালোঁ এতিয়া মই চেল্ফটো মাৰি ষ্টাৰ্ট দিম এতিয়া নিউট্ৰেল কৰি ল'লোঁ চেল্ফটো মাৰি চাওঁ হৈ গ'ল বাইকখন কমপ্লিট ক্লিয়াৰ ফিটিং চিটিং মই দি দিলোঁ মবিল চবিল ভৰাই দিলোঁ লেখা ক্লিয়াৰ টেনবিলাক যি আছে এইবিলাক হৈ গ'ল এতিয়া মই চেল্ফ এটা মাৰি আকৌ এবাৰ চেক কৰি চাই দিওঁ ষ্টাৰ্ট হৈ গ'ল হৈ গ'ল এটা চাব লাগে বাকীটো ক্লিয়াৰ আকৌ এটা নতুন ভিডিঅ'ত দেখা হ'ব নতুন এটা টপিক লৈ এনেকুৱা টপিকবিলাক আপুনি পাই থাকিব টিপবিলাক পাই থাকিব নতুন নতুন যি টপিক ওলায় যি ক্ৰিটিকেল বস্তু আছে চব পাই যাব টেনশ্যন নাই এতিয়া